এইটো মানে আমাৰ বিল আছে থাকে অসমৰ তৰফৰ পৰা ধন্যবাদ শিৱসাগৰ মানুহৰ তৰফৰ পৰা ধন্যবাদ দেই মৰেল ডিউটি তই কাইলৈ আমাৰ ঘৰত ভাত খোৱাকৈ আহিবি বহুত ধন্যবাদ দেই আমি বহুত ধন্যবাদ মানে মানুহখিনিয়ে এনেকুৱা সকাহ পাব মোৰ ফোনৰ ওপৰত ফোন ঠিক আছে চলি আছে বাপৰে টিকিলি এই আমাৰ ৰাজু দাদে আমি আগতে আছো কৰি থাকোঁতে খুব আমাৰ গাইডেন্স কৰা মানুহ আমি এতিয়া সৰু সৰু বাৰু এক ময়ে পিন্ধাও ন মৰমতে বহুত ধন্যবাদ দেই আমি বহুত ধন্যবাদ মানে মানুহখিনিয়ে এনেকুৱা সকাহ পাব মোৰ ফোনৰ ওপৰত ফোন ঠিক আছে আমি কালিও 3000 যাবলৈ শদিয়া মানে নামচাই পৰা মানুহে নামচাই শদিয়া পাইছোঁ অঁ শদিয়া আৰু কাকপতা 1000 হৈ গ'ল আৰু টেঙাখাটখিনি আহিব লাগে টেঙাখাট কিমান তুলিছে খবৰ লওঁ 3500 হয়তো হৈ যাব ঠিক আছে আৰু আহিব বহুত ধন্যবাদ এইটো মানে আমাৰ বিল আছে থাকে অসমৰ তৰফৰ পৰা ধন্যবাদ শিৱসাগৰ মানুহৰ তৰফৰ পৰা ধন্যবাদ দেই মৰেল ডিউটি আমিনো কি কৰিম সাহায্য চবেই দিবলৈ আহিছে একদম মানে বেছি প্ৰয়োজনীয় এইটো কিন্তু আমি গাঁৱত যাওঁতে বিৰাট আৰু দি মানে দিলে অন্তৰত মানে ইয়াত বেলেগ কিবা দুবিঘা হ'লেও দিয়াটো মস্তু থাকিব হয় হয় এই কথাটো হয় আমি এগৰাকী মহিলা পালোঁ আজি 30 বিঘা কৰে হয় তেওঁ কৈছে যে মোক 2-3 বিঘা কাৰণে হ'লেও দিয়া আপুনি দি আছে বুলি গম পাইছে থেংক ইউ বহুত বহুত ধন্যবাদ থাকিব তই কাইলৈ আমাৰ ঘৰত ভাত খোৱাকৈ আহিবি কালি নহয় সেই গাড়ী মানে এনেকুৱা হৈছে আমাৰ ইয়াত যিবোৰ ল'ৰা লাগি আছে সিহঁতৰ ঘৰ চব পানী তলত তথাপিতো সিহঁতি মানে ৰিলিফত লাগি আমাক এটা হেৰি কৰিবা কিবা থাকিলে আমাক কৈছে উদিত দিগদাৰ দিম ঘৰ বনোৱা হেৰি থাকে ৱাৰিং কৰিব এজন মানুহ ইলেক্ট্ৰিকেল লাইট চাইট চব চব ৱায়াৰ বাল্ব যিমান যি আছে ব'ৰ্ড চ'ৰ্ড চুইচ টুইচ এশ ঘৰ আৰু 15টা টিউবৱেল এটা বহাই দিব মই চিনাকি মানুহ ফোন কৰিছোঁ থেংক ইউ কৈ দিবা খালি আমি ৰাতিপুৱা আহিম মই এইফালে গৈ টাৰ্ণিংটো লৈ নামঘৰ সন্মুখতে মই এনে গম পাইছোঁ কানেকশ্যনটো হৈ গ'ল আমাৰ মানে বহুত জেগা পৰা দিম বুলি বাছৰ মানে ট্ৰাকৰ ভাড়াটো দিবলৈ কৰিছে বাছত দিবলৈ বাছটো আমিও লৈ এইটো গোটেই আছে ৰোহিতাক চিনি পায় নেকি ৰোহিত